হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু মোৰো ভাল। এতিয়া ৰাতিপুৱা 4:30মান বাজিছে। আজি মই দৌৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু আমাৰ গাঁৱৰ প্ৰায়বোৰ ল'ৰাই দৌৰিবৰ কাৰণে ওলাই আহিছে। আৰু আপোনালোকক ৰাতিপুৱা পৰিৱেশটো আপোনালোকে চাওক, ইমান ধুনীয়া হৈ আছে আৰু ৰাতিপুৱা পৰিৱেশটো যথেষ্ট ভাল হৈ থাকে আৰু ৰাতিপুৱা যিটো অক্সিজেন পোৱা হয় ৰাতিপুৱা সময়ত, সেইটো বাকী সময়ত চাগে পোৱা নাযায়। চ' ৰাতিপুৱা আপোনালোকে পাৰিলে সোনকালে উঠিব আৰু উঠি খোজকাঢ়িবলৈ ওলাই আহিব বা দৌৰিব ওলাই আহিব। চব পৰিৱেশটো কিমান শান্ত হৈ আছে। এইটো হৈছে আমাৰ জালুকনী চাৰিআলি আৰু এইফালে যদি যায় আপোনালোকে তিতাবৰ পাবগৈ আৰু এইফালেদি গ'লে আপোনালোকে যোৰহাট পাবগৈ। আৰু এফালে যে দেখিছে ঠেঙাল মেনতো আছে, আপোনালোকে নিশ্চয় ঠেঙাল মেনৰ কথা জানে। দেখিছে এখন জালুকনী চৰকাৰী নিম্ন বুনিয়াদী স্কুল, আপোনালোকে দেখিছে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় হয় আমাৰ জালুকনী। আৰু আমি এতিয়া ফিল্ডৰ ফালে গৈ আছোঁ। আপোনালোকে পৰিৱেশটো চাওক কিমান শান্ত হৈ আছে। আপোনালোকে দেখিছে যে এইখন জালুকনী হায়াৰ ছেকেণ্ডেৰী স্কুল হয় আৰু ইয়াতে মেট্ৰিকৰ চেণ্টাৰ পৰে। দেখিলে ফিল্ডত যথেষ্ট ল'ৰা ছোৱালী হয় আৰু যিহেতু ইয়াত প্ৰেক্টিছ কৰে সকলোৱে, আপোনালোকে চাই যাব আজি মই দিনটোত কি কি কৰোঁ সেই ওপৰতে আজি ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো দীঘলো হ'ব পাৰে। চ' আপোনালোকে চাই যাব। তাৰ কাৰণে এটা বিশেষ ভিডিঅ' মই অতি সোনকালে লৈ আহিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব। সেই ভিডিঅ'টো ব্লগ বুলি ক'ব নোৱাৰি, কিন্তু আপোনালোকৰ কাৰণে কিছুমান কথা জানিবলগীয়া আছে। সেই কথাখিনিৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। মোৰ দেখিছে এইখন আছে আমাৰ জালুকনী আৰক্ষী চকীখন আৰু এইফালে যিফালে আমি গৈ আছোঁ এইফালে গ'লে তিতাবৰ যাব পাৰি। 5 কিলোমিটাৰমান যোৱাৰ পিছত আমি তিতাবৰ পাম। এইফালে দেখিছে এইফালে গ'লে আমি যোৰহাটলৈ যাব পাৰিম। ইয়াৰ পৰা 15 কিলোমিটাৰ হয়। আমি এতিয়া ঘৰৰ ফালে গৈ আছোঁ দৌৰি মেলি। One eternity later. আপোনালোকে দেখিছে এই নামঘৰ ভাগতে আমাৰ ভাওনা পতা হয়। এই নামঘৰ ভাগ ভিতৰ ৰাস্তা আপোনালোকে দেখিছে। এইটো চাইডে প্ৰায় মাটি ৰোৱা হৈছে আৰু এইটো চাইডে অলপ বাকী আছে আৰু ৰুব লাহে দিয়ে। আৰু এতিয়া মই চাইকেল চলাই গৈ আছোঁ গাঁৱৰ ৰাস্তাৰ মাজে মাজে। আপোনালোকে চাই যাওক। দেখিবলৈ পাইছে চাগে অলপ হ'লেও অলপকৈ অলপ ইয়াত ভেটফুল কলি হৈ আছে, ফুলা নাই, ফুলিব হৈছে আৰু কেইদিনমানৰ পিছত চাগে ফুলিব, তেতিয়া মই দেখুৱাম বাৰু আপোনালোকক। দেখিছে আপোনালোকে এইবোৰ ৰাস্তা, ব'লক চাই গৈ থাকক। মই এতিয়া গধূলি সময়ত এনেই ওলাই আহিছিলোঁ আমাৰ গাঁৱৰ পিছফালে। ইয়াত আৰু এখন গেট আছে, সেই গেটখন আপোনালোকে দেখিছে। আৰু এখন গেট আছে, ইয়াত পানী যথেষ্ট সোঁত আছে। আৰু আমাৰ ঘৰৰ ওচৰত যিখন গেট আছিল সেইখনত পানী সোঁত একেবাৰে নাই, আপোনালোকে দেখিছে। ইয়াত আপোনালোকে দেখিছে পানী কেনেকৈ নিছে হেৰি যোৱা মাটিলে, দেখিছেনে? এই কলপাতৰ হেৰিত নি আছে আৰু এইয়া দেখিছেনে? ইয়াত পানী দুটা নিয়া হৈছে কঠীয়া ৰুবৰ কাৰণে। আৰু এইডাল পানীত কেনেকৈ দিছে দেখিছেনে আপোনালোকে?
এই ভিডিঅ'টো আপোনালোকক কি দেখাব পাৰিছোঁ বা কি দেখাব পৰা নাই সেইটো ক'ব নোৱাৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা এই বেল আইকনটো আপোনালোকে প্ৰেছ কৰি যাব।